মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই প্ৰণীতা শৰ্মা। মই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই 10ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ তোমালোকক। তাৰে পোহৰ প্ৰতিফলন যিটো ফিজিক্সৰ ফাৰ্ষ্ট চেপ্টাৰ সেইটো পঢ়াই আছিলোঁ। তাৰে মই ইতিমধ্যে কেইবাটাও ভিডিঅ' দিয়া হৈছে। মই যোৱা ক্লাছত তেনেকৈ অংকখিনি কৰিব পাৰি দাপোনৰ সূত্ৰটো 1/v + 1/u = 1/f ফৰ্মুলা আৰু লগতে বিবৰ্ধনৰ সূত্ৰ। মানে অংক এটা কৰিবলৈ মই কেনেকৈ অংক এটা কৰে, কিতাপৰ অংককেইটা কি আছিলে সেইখিনি মই তোমালোকক আলোচনা কৰি দিছিলোঁ। তোমালোকে মোৰ চেনেলটোত গৈ প্লে'লিষ্টত মাৰি দিলে মোৰ গোটেই ভিডিঅ'খিনি পাই যাবা। গতিকে তাত গৈ তোমালোকে চাবা। আজি মই তোমালোকক পঢ়াবলৈ তোমালোকক মই আগৰ ক্লাছতে কৈছিলোঁ যে মই পুৰণা কিতাপখনত থকা অংকখিনি তোমালোকক মই দি দিবলৈ যত্ন কৰিম। আগৰ যিখন আমাৰ সেৱা বৰ্ডৰ কিতাপ আছিলে, সেৱা বৰ্ডৰ কিতাপখনত থকা অংকখিনিৰ নিচিনাই তেনেকুৱাই অংক আহিব, তাতকৈ আৰু বেলেগ অংক তোমালোকে মেট্ৰিকলৈকে নাহে। গতিকে সেই অংককেইটা মই কৈ গৈছোঁ, তোমালোকে লিখি লোৱা। কাৰণ সেইখন কিতাপটো সকলোৰে ওচৰত নাই, সেইখনটো বহুত পুৰণা কিতাপ। এতিয়া যিখন NCERT কিতাপ আছে তাত অংক বহুত, তোমালোকে প্ৰেক্টিছ কৰিব পৰাকৈ অংক বহুত নাই। আৰু তোমালোকে কি কৰিবা, যিখন টেষ্ট পেপাৰ এখন গোটাই ল'বা। টেষ্ট পেপাৰখনত যিখিনি অংক পাবা পোহৰৰ কাৰণে, পোহৰ চেপ্টাৰটোৰ অংক পাবা। দাপোনে হওক লেন্সৰে হওক, কাৰণ মই এতিয়া লেন্সো পঢ়াম। লেন্সৰ অংকখিনিও প্ৰায় দাপোনৰ সূত্ৰটোৰ সৈতে প্ৰায় একে, দাপোনৰ অকণমানহে বেলেগ। গতিকে অংকবোৰ প্ৰায় কৰিবলৈ একে। তোমালোকে টেষ্ট পেপাৰ গোটাবা, তাত যিখিনি অংক আছে সেইখিনি গোটাবলৈ চেষ্টা কৰিবা আৰু সেইখিনিকে কৰিবলৈ চেষ্টা কৰিবা। আৰু সদ্যহতে মই তোমালোকক মোৰ যিখন পুৰণা কিতাপ আছে মোৰ ওচৰত, সেই পুৰণা কিতাপখনৰ পৰা মই তোমালোকক অংককেইটা দি দিবলৈ যত্ন কৰিছোঁ। গতিকে সেই অংকখিনি তোমালোকে লিখি লোৱা, বহী এখন উলিয়াই লোৱা। বহীখনত মই কৈ যাম, তোমালোকে মই শ্ৰুতলিপি দিয়াৰ নিচিনাকৈ দি যাম, তোমালোকে অংককেইটা লিখি ল'বা। আৰু তাতে উত্তৰকেইটাৰো সংখ্যা দিয়া আছে, প্লাছ মাইনাছ কিন্তু মই নকওঁ। উত্তৰকেইটা মই সংখ্যাকেইটাৰ দি দিম, তাত মই প্লাছ মাইনাছ উত্তৰটো নকওঁ। তোমালোকে কৰি পেলাই শুদ্ধ হৈছে নাই সেইটো জানিব লাগিব। গতিকে সংখ্যাটোহে দি দিম, যেনিবা 60 চেণ্টিমিটাৰ ওলাব লাগে। সি প্লাছ ওলাব নে মাইনাছ ওলাব মই নকওঁ তাৰমানে, কাৰণ এইটো তোমাক ইতিমধ্যে কৈছোঁৱে। দাপোনৰ সূত্ৰটো সি প্লাছ মাইনাছৰ কথা আহিছেগৈ, হয় প্লাছত ওলাবগৈ পাৰে উত্তৰ, নহয় মাইনাছত ওলাব পাৰে। বিবৰ্ধনৰ সূত্ৰটোতে হওক বা 1/v + 1/u = 1/f ফৰ্মুলাটোতে হওক। গতিকে মই অংককেইটা কৈ দিম, শ্ৰুতলিপিৰ নিচিনাকৈ লিখি ল'বা। কাষত মই উত্তৰটো শেষত কৈ দিম। উত্তৰটোত কিন্তু প্লাছ ওলাব নে মাইনাছ ওলাব নকওঁ, সেইটো তোমালোকে নিজে ঠিক ঠাক কৰি ল'ব লাগিব যে সৎ হ'লে কি হ'ব, অসৎ হ'লে কি হ'ব, এনেকুৱা হ'ব কিন্তু সংখ্যাটো সৰৰ পৰা অংকটোত সংখ্যাটো ওলাইছেগৈ নে নাই সেইটো জানিব লাগিব। আৰু গতিকে মই এতিয়া ক'বলৈ চেষ্টা কৰোঁ। মই ভাবিছোঁ তোমালোকে ইতিমধ্যে বহীখন উলিয়াই ল'লা। মই কৈ গৈছোঁ চোৱা তোমালোকক যে এখন অৱতল দাপোনৰ পৰা, প্ৰথম অংকটো কৈছোঁ 1 নম্বৰ অংক, এখন অৱতল দাপোনৰ পৰা 20 চেণ্টিমিটাৰ আঁতৰত এটা লক্ষ্য বস্তু থোৱা হৈছে। এখন অৱতল দাপোনৰ পৰা 20 চেণ্টিমিটাৰ আঁতৰত এটা লক্ষ্য বস্তু থোৱা হৈছে। দাঁড়িত যে দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ 30 চেণ্টিমিটাৰ, দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ 30 চেণ্টিমিটাৰ, প্ৰতিবিম্বৰ অৱস্থান, প্ৰকৃতি আৰু বিবৰ্ধন নিৰ্ণয় কৰা। দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ 30 চেণ্টিমিটাৰ, প্ৰতিবিম্বৰ অৱস্থান, প্ৰকৃতি আৰু বিবৰ্ধন নিৰ্ণয় কৰা। উত্তৰটো ওলাব 60 চেণ্টিমিটাৰ দাপোনৰ সন্মুখত ওলাব। গতিকে এইটো প্লাছ হ'ব নে মাইনাছ হ'ব তোমালোকে নিজে জানিবা। 60 চেণ্টিমিটাৰ। তাৰপিছত 2 নম্বৰ অংকটো আহিছে। 2 নম্বৰ অংকটো 30 চেণ্টিমিটাৰ ফ'কাছ দূৰত্বৰ, 30 চেণ্টিমিটাৰ ফ'কাছ দূৰত্বৰ এখন অৱতল দাপোনৰ সন্মুখত, এখন অৱতল দাপোনৰ সন্মুখত তাৰ পৰা 15 চেণ্টিমিটাৰ আঁতৰত, 30 চেণ্টিমিটাৰ ফ'কাছ দূৰত্বৰ এখন অৱতল দাপোনৰ সন্মুখত তাৰ পৰা 15 চেণ্টিমিটাৰ আঁতৰত এটা লক্ষ্য বস্তু থোৱা আছে। তাৰ পৰা 15 চেণ্টিমিটাৰ আঁতৰত এটা লক্ষ্য বস্তু থোৱা আছে। প্ৰতিবিম্বৰ অৱস্থান, প্ৰকৃতি আৰু বিবৰ্ধন নিৰ্ণয় কৰা। প্ৰতিবিম্বৰ অৱস্থান, প্ৰকৃতি আৰু বিবৰ্ধন নিৰ্ণয় কৰা। 2 নম্বৰ অংকটো সেইটো।
গতিকে অৱস্থান মানে কিমান দূৰত, প্ৰকৃতি মানে সি সৎ নে অসৎ, বিবৰ্ধন মানে বিবৰ্ধন বুলিব লাগে, কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু। এতিয়া ইয়াৰ উত্তৰটো দিয়া আছে 30 চেণ্টিমিটাৰ দাপোনৰ পিছফালে, মানে 30 চেণ্টিমিটাৰ দাপোনৰ পিছফালে। তাৰপাছত বিবৰ্ধনৰ কাৰণে দিয়া আছে 2, মই প্লাছ মাইনাছ নকওঁ কৈছোঁ নহয়, বিবৰ্ধন 2 ওলাব, আগৰটোত বিবৰ্ধন 3 ওলাব সংখ্যাটো। মই প্লাছ মাইনাছ নকওঁ, প্লাছ মাইনাছ নিজে ঠিক কৰিবা। আৰু কিবা নোৱাৰিলে ক'বা, মানে নোৱাৰিলে মোক জনাবা। তাৰপাছত 3 নম্বৰ অংকটো যে এখন উত্তল দাপোনৰ পৰা, এবাৰ 3 নম্বৰ অংক কৈছোঁ মই, এখন উত্তল দাপোনৰ পৰা 10 চেণ্টিমিটাৰ আঁতৰত, এখন উত্তল দাপোনৰ পৰা 10 চেণ্টিমিটাৰ আঁতৰত এটা লক্ষ্য বস্তু আছে। এখন উত্তল দাপোনৰ পৰা 10 চেণ্টিমিটাৰ আঁতৰত এটা লক্ষ্য বস্তু আছে। দাপোনৰ পিছফালে, সেইকেইটা ডায়েৰী লিখিবা, তাৰমানে এখন উত্তল দাপোনৰ পৰা 10 চেণ্টিমিটাৰ এটা লক্ষ্য বস্তু আছে ডায়েৰী, যে দাপোনৰ পিছফালে তাৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত, দাপোনৰ পিছফালে তাৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন হৈছে। দাপোনৰ পিছফালে তাৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন হৈছে। উত্তল ডায়েৰী দিবা, উত্তল দাপোনখনৰ ফ'কাছ দূৰত্ব নিৰ্ণয় কৰা। এবাৰ দাপোনখনৰ ফ'কাছ দূৰত্ব দিয়া হৈছে, উত্তল দাপোনখনৰ ফ'কাছ দূৰত্ব নিৰ্ণয় কৰা। গতিকে উত্তল দাপোনৰ ফ'কাছ দূৰত্ব, গতিকে কেনেকুৱা হ'ব, প্লাছ হ'ব নে মাইনাছ হ'ব, তোমালোকক মই বুজাইছোঁ। এইটো উত্তৰ সেইধৰণে ওলাব লাগিব। উত্তৰ ওলাব কিন্তু 10 চেণ্টিমিটাৰ, তো প্লাছ ওলাব নে মাইনাছ ওলাব তোমালোকে নিজে ঠিক কৰি ল'বা। বাৰে বাৰে কৈছোঁ, নোৱাৰিলে মোক ক'বা, মই এতিয়া প্লাছ মাইনাছবোৰ কৈ দিলে তোমালোকে এনেই কৰি থৈ দিব পৰা নহয়, গতিকে সেইখিনি কৰিবা, মানে মই প্লাছ মাইনাছটো কৈ দিয়া নাই। তাৰপিছত 4 নম্বৰ অংক যে 15 চেণ্টিমিটাৰ ফ'কাছ দূৰত্বৰ, 15 চেণ্টিমিটাৰ ফ'কাছ দূৰত্বৰ, মই 4 নম্বৰ অংক কৈছোঁ দেই এতিয়া, যে 15 চেণ্টিমিটাৰ ফ'কাছ দূৰত্বৰ এখন অৱতল দাপোনত এটা সৎ প্ৰতিবিম্ব গঠিত হৈছে। 15 চেণ্টিমিটাৰ ফ'কাছ দূৰত্বৰ এখন অৱতল দাপোনত এটা সৎ প্ৰতিবিম্ব গঠিত হৈছে। এইবাৰ প্ৰতিবিম্ব সৎ বুলি কৈ দিছে তোমালোকক। 15 চেণ্টিমিটাৰ ফ'কাছ দূৰত্ব কৈছে, অৱতল দাপোন কৈছে, গতিকে সি মাইনাছত ফ'কাছ দূৰত্ব আমি মাইনাছত ধৰিম, -15 চেণ্টিমিটাৰ ধৰিম। আৰু সৎ প্ৰতিবিম্ব বুলি কওঁতে আমাৰ মনলৈ আহি যাব লাগিব আৰু কেনেকুৱা কোনফালে হ'ব, যে প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ তুলনাত দুগুণ। এই অংকটোকেইটা অকণমান বেলেগ ধৰণৰ দেই, এইকেইটা অকণমান কৰিবলৈ যত্ন কৰিবা। মই এতিয়া যিটো কৈছোঁ তাৰমানে তাৰ পিছৰটোহে একেধৰণৰ। কি দিছে, যে 15 চেণ্টিমিটাৰ ফ'কাছ দূৰত্বৰ এখন অৱতল দাপোনত এটা সৎ প্ৰতিবিম্ব গঠিত হৈছে। প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ তুলনাত দুগুণ। তাৰমানে বিবৰ্ধন এম হৈছে কি 2, এমৰ ভেলুটো হৈছে 2। সি সৎ প্ৰতিবিম্ব কৈছে, সৎ প্ৰতিবিম্ব হ'লে কি বুলি কৈছিলোঁ, প্লাছত ওলাব নে মাইনাছত ওলাব, বিবৰ্ধন সৎ হ'লে কি হয়, মাইনাছত থাকে। গতিকে সি -2, তাৰমানে এম ইজিকেল -2, তাৰমানে এই বাক্যাংশৰ অৰ্থটো কি হৈছে, প্ৰতিবিম্বৰ আগত আমাক কৈ আহিছে যে 15 চেণ্টিমিটাৰ ফ'কাছ দূৰত্বৰ এখন অৱতল দাপোনত এটা সৎ প্ৰতিবিম্ব গঠন হৈছে। সৎ মানে লগে লগে মাইনাছ মনলৈ আহিলে, বিবৰ্ধন কি কৈছে, লক্ষ্য বস্তুৰ তুলনাত দুগুণ, তাৰমানে 2, এমৰ ভেলু কি বুলি কৈছে, লক্ষ্য বস্তুৰ তুলনাত দুগুণ কৈছে, 2 কৈছে। আগত আমাক কৈছে যে ই সৎ প্ৰতিবিম্ব গঠন হ'ব। সৎ প্ৰতিবিম্ব হ'লে তাৰমানে কি হ'ব, সি -2, মানে বিবৰ্ধন -2 মানে। এই বাক্যাংশৰ অৰ্থ সেইটো, মানে যে প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ তুলনাত দুগুণ, মানে এমৰ ভেলু -2। তাৰপিছতে আহিলে দাপোনখনৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব নিৰ্ণয় কৰা। ইউৰ ভেলু উলিয়াবলৈ দিছে, এই ইউৰ ভেলু উলিয়াবলৈ দিছে, এইটো মাইনাছত ওলাব লাগিব। ইউৰ ভেলু তুমি অংকটো কৰি গৈ কি ওলাব লাগিব, মাইনাছত ওলাব লাগিব। গতিকে দাপোনখনৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব নিৰ্ণয় কৰা। এইটো কিমান দিছে উত্তৰটো, 22.5 চেণ্টিমিটাৰ ওলাব লাগিব। প্লাছ মাইনাছ ক'লোৱে, মানে প্লাছ মাইনাছ নকওঁ বুলি কৈ আছোঁ উত্তৰবিলাকত, কিন্তু এইমাত্ৰ মই অংকটো কৈয়ে দিলোঁ আৰু ইউৰ ভেলু কিহত ওলাব লাগিব, -22.5 ওলাব লাগিব। তাৰমানে খালি এই অংকটো কৰোঁতে বাৰু আগতে অংককেইটা দিয়ে লওঁচোন। তাৰপাছতে
যে 15 সেমি তাত 5 নম্বৰ অংকটো কৈছোঁ যে 15 সেন্টিমিটাৰ ফোকাছ দূৰত্বৰ 15 সেন্টিমিটাৰ ফোকাছ দূৰত্বৰ ওপৰটো সৈতে একেই তাৰমানে অংকটো অকণমান সংখ্যাবোৰ 5 নম্বৰ অংক কৈছোঁ দেই 15 সেন্টিমিটাৰ ফোকাছ দূৰত্বৰ এখন অৱতল দাপোনত একে ওপৰটোৰ নিচিনা এখন অৱতল দাপোনত এটা অসৎ প্ৰতিবিম্ব গঠন হৈছে এবাৰ সৎটোৰ ঠাইত অসৎ কৈছে তাৰমানে ওপৰ অংকটোৰ সৈতে একদমেই একে খালি সৎ প্ৰতিবিম্বৰ ঠাইত ইয়াত কি কৈছে অসৎ প্ৰতিবিম্ব গঠন হৈছে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ তুলনাত দুগুণ দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব নিৰ্ণয় কৰা ওপৰ অংকটোৰ সৈতে একদম 4 নম্বৰ অংকটোৰ সৈতে একেবাৰে একে তাত খালি সৎ আছিলে ইয়াত খালি অসৎ প্ৰতিবিম্ব বুলি কৈছে আৰু একে দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব উলিয়াব কৈছে যেহেতুকে অসৎ প্ৰতিবিম্ব বুলি কৈছে অসৎ প্ৰতিবিম্ব বুলি কোৱাৰ লগে লগে তাৰমানে সি কি হ'ব এইটো বিবৰ্ধন m ইকুৱেল কি হ'ব অসৎ কৈছে গতিকে সি কি হ'ব প্লাছ হ'ব দুগুণ বুলি কৈছে গতিকে 2 হ'ব 5 নম্বৰ অংকটোত তাৰমানে m ৰ ভেলু মই এনেকৈ ধৰিব লাগিব 4 নম্বৰ অংকটোত m ৰ ভেলু মই এনেকৈ ধৰিব লাগিব আৰু দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব তাতো উলিয়াব দিছে গতিকে দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব উত্তৰ কি বুলি দিছে ইয়াত 7.5 সেন্টিমিটাৰ ওলাব কৈছে 7.5 প্লাছ মাইনাছ নিজে চিন্তা কৰিবা তাৰপাছত 6 নম্বৰ অংক এটা লিখাচোন 6 নম্বৰ অংক লিখা যে এখন 30 সেন্টিমিটাৰ ফোকাছ দূৰত্বৰ এখন 30 সেন্টিমিটাৰ ফোকাছ দূৰত্বৰ উত্তল দাপোনৰ সন্মুখত 30 সেন্টিমিটাৰ ফোকাছ দূৰত্ব উত্তল দাপোন কৈছে লগে লগে মোৰ মনলৈ আহিব উত্তল দাপোন কৈছে এফৰ ভেলু 30 সেন্টিমিটাৰ দিছে গতিকে এইটো -30 তাৰমানে যে এখন 30 সেন্টিমিটাৰ ফোকাছ দূৰত্বৰ উত্তল দাপোনৰ সন্মুখত 1 সেন্টিমিটাৰ আকাৰৰ 1 সেন্টিমিটাৰ আকাৰৰ কোনো এক লক্ষ্যবস্তু 20 সেন্টিমিটাৰ দূৰত্বত ৰখা হৈছে 20 সেন্টিমিটাৰ দূৰত্বত ৰখা হৈছে প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা মই কি ক'লোঁ এখন 30 সেন্টিমিটাৰ ফোকাছ দূৰত্বৰ উত্তল দাপোনৰ সন্মুখত 1 সেন্টিমিটাৰ আকাৰৰ কোনো এক লক্ষ্যবস্তু 20 সেন্টিমিটাৰ দূৰত্বত ৰখা হৈছে লক্ষ্যবস্তুটোৰ দূৰত্ব তাৰমানে 20 সেন্টিমিটাৰ তাৰমানে ইউৰ ভেলু আমি কেনেকৈ ধৰিম -20 সেন্টিমিটাৰ ধৰিম আৰু লক্ষ্যবস্তুটোৰ আকাৰ কিমান কৈছে 1 সেন্টিমিটাৰ কৈছে তেন্তে প্ৰতিবিম্ব আকাৰ আৰু প্ৰকৃতি উলিয়াব কৈছে আকাৰ উলিয়াবলৈ কৈছে গতিকে বিবৰ্ধনৰ তাৰমানে h' বাই h সূত্ৰ আহিব লাগিব মানে আকাৰ উলিয়াবগৈ লাগিব তেতিয়া আকাৰটো কিমান বুলি দিছে 0.6 সেন্টিমিটাৰ বুলি দিছে উত্তৰ কিমান ওলাব বুলি কৈছে 0.6 সেন্টিমিটাৰ প্লাছ মাইনাছ চাবা দেই নিজে তাৰপিছত 7 নম্বৰ অংক এটা লিখাচোন যে এখন গোলাকাৰ দাপোনৰ পৰা দাপোনখন কি কোৱা নাই তাৰমানে গোলাকাৰ দাপোন কৈছে উত্তল নে অৱতল উলিয়াবগৈ লাগিব তুমি নিজে যে এখন গোলাকাৰ দাপোনৰ পৰা 30 সেন্টিমিটাৰ দূৰত্বত এটা লক্ষ্যবস্তু ৰখা হৈছে গতিকে লক্ষ্যবস্তুৰ দূৰত্ব সদায় কৈ আছোঁ মাইনাছত ধৰিব লাগিব গতিকে -30 সেন্টিমিটাৰ হ'ব মানে যে এখন গোলাকাৰ দাপোনৰ পৰা 30 সেন্টিমিটাৰ দূৰত্বত এটা লক্ষ্যবস্তু ৰখা হৈছে দাপোনখনৰ লক্ষ্যবস্তুৰ দিশত 20 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠিত হোৱা দেখা গ'ল চোৱা দাপোনখনৰ লক্ষ্যবস্তুৰ দিশত 20 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন হোৱা দেখা গ'ল তাৰমানে কি বুজিলা লক্ষ্যবস্তুৰ দিশত প্ৰতিবিম্ব গঠন হৈছে তাৰমানে সৎ প্ৰতিবিম্ব আৰু প্ৰতিবিম্বৰ দূৰত্ব তেতিয়াহ'লে কিয় ধৰিব লাগিব লক্ষ্যবস্তুৰ দিশতে হৈছে মানে বাওঁফালে হৈছে বাওঁফালে হ'লে আমি এইটো মাইনাছত ধৰোঁ গতিকে এই প্ৰতিবিম্বৰ দূৰত্বটো ভি ভেলুটো কিহত ধৰিব লাগিব -20 সেন্টিমিটাৰ ধৰিব লাগিব বাক্যবোৰ অকণমান মন দি চাব লাগিব মানে যে দাপোনখনৰ লক্ষ্যবস্তুৰ দিশত 20 সেন্টিমিটাৰ দূৰত্ব প্ৰতিবিম্ব গঠন হোৱা দেখা গ'ল মানে কি বাওঁফালে গঠন হৈছে লক্ষ্যবস্তুৰ দিশত গঠন হৈছে মানে কাৰ্টিয়ান নিয়মত আমাৰ গ্ৰাফডালৰ এইফালে বাওঁফালে আহিছে তাৰমানে যে দাপোনখনৰ ফোকাছ দূৰত্ব আৰু প্ৰতিবিম্বৰ প্ৰকৃতি নিৰ্ধাৰণ কৰা দাপোনখনৰ ফোকাছ দূৰত্ব তাৰপিছতে প্ৰতিবিম্বৰ প্ৰকৃতি আৰু দাপোনখন চিনাক্ত কৰা এইবুলি দিছে যে দাপোনখনৰ ফোকাছ দূৰত্ব দাপোনখনৰ প্ৰকৃতি আৰু প্ৰতিবিম্বৰ প্ৰকৃতি নিৰ্ধাৰণ কৰা উত্তৰ দিছে মই দাপোনখন কেনেকুৱা কৈ নিদিওঁ সেইটো উত্তৰ কৈ নিদিওঁ তাৰমানে সেইটো তোমালোকে নিজে উলিয়াব লাগিব 12 সেন্টিমিটাৰ উত্তৰটো 12 ওলাব মানে
গতিকে এইটো এই 6টা 7টা অংক দিলোঁ। এই 7টা অংক যদি কৰিব পাৰা, নিজে যদি কৰিব পাৰা, তেতিয়াহ'লে ইয়াত যেনেকুৱা অংক নিদিয়ক মই কৰিব পাৰিবা বুলি ভাবিছোঁ। ইয়াতকৈ আৰু বেলেগ অংক নিদিয়ে। তাৰমানে সংখ্যা বেলেগ হৈ যাব পাৰে, সংখ্যাবোৰ বেলেগ হ'ব পাৰে, কিন্তু অংকৰ ধৰণ এনেকুৱাই হ'ব। মানে ইয়াতকৈ বেলেগ অংক নিদিয়ে আৰু। গতিকে কৰিব পাৰিবা বুলি মই আশা কৰিছোঁ। যিমান পাৰোঁ তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ, কৰিব পাৰিবা বুলি আশা কৰিছোঁ। গতিকে প্লাছ মাইনাছবোৰ ধৰোঁতে খালি ভুলকৈ নধৰিবা। ইউ ভেলু সদায় মাইনাছত ধৰিবা, উত্তল দাপোন হ'লে এফৰ ভেলু প্লাছত ধৰিবা, আৰু অৱতল দাপোন হ'লে এফৰ ভেলু মাইনাছত ধৰিবা। আৰু বোলে বিবৰ্ধন, এই যে সৎ এইকেইটাত কৈছোঁ, অসৎ বুলি কৈ দিয়াৰ লগে লগে বিবৰ্ধনৰ মান প্লাছত ধৰিবা, সৎ বুলি কৈ দিলে বিবৰ্ধনৰ মান মাইনাছত ধৰিবা। দুগুণ বা তিনিগুণ ক'লে দুগুণ মানে 2, তিনিগুণ বুলি ক'লে 3, আধা 0.5, সংকুচিত বুলি ক'লে 0.5 আহিব, বা আধা বুলি ক'লে 0.5 আহিব। এনেকুৱা হ'ব। মানে এই কথাখিনি অকণমান নিজে চাবা মানে এইখিনি। গতিকে এতিয়া এই অংকটোত এতিয়া 15 চেণ্টিমিটাৰ ফ'কাছ ডটৰ অৱতল দাপোনত এটা সৎ প্ৰতিবিম্ব গণন, যিটো 4 নম্বৰ অংক কৈছিল। সৎ প্ৰতিবিম্ব কৈছে, আমাক ইয়াত দিছে 15 চেণ্টিমিটাৰ ফ'কাছ দূৰত্ব, তাৰপিছতে দিছে প্ৰতিবিম্ব আকাৰ লক্ষ্যবস্তুৰ তুলনাত দুগুণ, তাৰপৰা দাপোনখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব নিৰ্ণয় কৰিবলৈ কৈছে। গতিকে এই অংকটো কৰি চাবা। যদি নোৱাৰা তেতিয়াহ'লে মানে অংকটো এই বিবৰ্ধনৰ পৰা আমাক অকল এফৰ ভেলুহে দিয়া, ফ'কাছ দূৰত্বহে দিয়া আছে, আৰু দিয়া আছে বিবৰ্ধন, তাৰ বাহিৰে একো দিয়া নাই। গতিকে অংকটোত বিবৰ্ধনৰ পৰা তাৰমানে তুমি প্ৰথম বিবৰ্ধনৰ পৰা অংকটো কৰি আহিব লাগিব। মানে বিবৰ্ধনৰ পৰা কৰিহে ইফালে লক্ষ্যবস্তুটো 1/b + 1/u = 1/f পিছত আহিব। মানে প্ৰথম বিবৰ্ধনৰ পৰা আহিব লাগিব। মানে তেনেকৈ 5 নম্বৰ অংকটো সেই ধৰণৰ হ'ব। গতিকে অকণমান কৰিবলৈ চাবা, সহজ অংককেইটা, একবাৰ টান নহয় তাৰমানে। গতিকে আজিলৈ মই তোমালোকক এইখিনিতে ইমানকণতে সামৰিছোঁ। বাকী পিছত ইয়াৰ পিছত তাৰমানে কিবা যদি থাকে এইখিনিত প্ৰতিফলন মই তোমালোকৰ শেষ কৰিম। প্ৰতিফলন মই শেষ কৰিম, তাৰ পাছতে আহিম প্ৰতিসৰণলৈ। ইয়াৰ পিছৰখিনি কি আছে, পিছত এই তাৰমানে তোমালোকক মই কিতাপখনৰ এয়া পেজ নম্বৰ 170লৈকে শেষ কৰিম। কিতাপতো 171টো 2টা প্ৰশ্নাৱলীত অংক আছে, সেইকেইটাও কৰিবা। ইতিমধ্যে মই তাৰমানে তোমালোকক 170 পেজ নম্বৰ 170লৈকে শেষ কৰিলোঁ। আৰু যিমান পাৰোঁ অংকখিনি দি দিবলৈ চালোঁ। ইয়াতকৈ বেলেগ অংক নাহে, বাৰে বাৰে কৈছোঁ। আৰু কৰিব যদি নোৱাৰে তেতিয়াহ'লে মোক তোমালোকে কমেণ্টত জনাবা, তেতিয়া মই আকৌ তোমালোকক সেইখিনি কৰি দিবলৈ যত্ন কৰিম। তাৰপিছতে ইয়াৰ নেক্সট ক্লাছত আমি পঢ়িম পোহৰৰ প্ৰতিসৰণ 171 পেজ। গতিকে আজিলৈ এইখিনিতে মই সামৰিছোঁ।